হেল্ল' আহিছানে তুমি? আৰে বাবা গৈ আছোঁ ৰ'বা অকণমান ৱেইট কৰা ৰখা গৈ আছোঁ ৰ'বা পালাহি ক'ত যাবানো? লগৰ এটা ৰুমত। কিয়? বৰ কুৱেশ্যন কৰি থাকা উঠাচোন। অ তহঁত আহ সোমাই আহ। কি হ'ল আহা আকৌ। ঐ তহঁতে অলপ বহ হা মই দোকানৰ পৰা বস্তু অলপ যোগাৰ কৰি আহোঁ। মিণ্টু ইয়াৰ পৰা যাওঁগৈ নেকি মোৰ কিন্তু কিবা এটা ভাল লগা নাই। কিয় মধানতে তোমাৰ কি হ'ব বাৰু? আচলতে কি জানা তোমাক বহুত কথাই ক'বলগীয়া আছে মোৰ আৰু ভাবিছোঁ মনৰ কথাবিলাক আজি হেঁপাহ পলাই পাতিম তোমাৰ লগত। কি কথা তুমি মোক ভাল পোৱা সেয়াই নহয় জানো নে বেলেগ কিবা ভাবিছা? যদি কিবা উল্টা পুল্টা ভাবিছা কি কৰিম চাবা কিন্তু। আৰে বাবা ভয় কৰিছা নেকি? মই ধেমালিহে কৰিছোঁ। চোৱা মই যিকোনো বস্তু হেৰাব পাৰোঁ তাৰ কোনো ভয় নাই। তোমাক মই একেবাৰে হেৰাব নিবিচাৰোঁ। হেল্ল' কি হ'ল ৰাতিপুৱাৰ যে ফোন মাৰিলি? কিবা বেলেগ প্লেনিং আছে নেকি? আৰে নহয় তই শুনচোন হোৱাটছএপত তোক কিবা এটা দিছোঁ চাচোন তই জল্দি। কিনো দিছ? তইনো ক'ত ভাল ভিডিঅ' সোপা দিয়নো চব জেংহে দিয়। আৰে কেলা চাব দিছোঁ চা না তোক। দে আজি ময়ো চাম। ঐ তহঁতে অলপ বহ হা মই দোকানৰ পৰা বস্তু অলপ যোগাৰ কৰি আহোঁ। ৰহ এতিয়া গম পাবি মই কি কৰিব পাৰোঁ চাই থাক। মানসে মোৰ লগত কিয় এনেকুৱা কৰিলে? এইবোৰ তই কি কৰিলি দেহা? গাঁৱত কেনেকৈ মুখ উলিয়াম কচোন? তই ভাবি চাইছনে এবাৰ কিমান ডাঙৰ বদনাম হৈছে? ইমান ডাঙৰ বদনামী হোৱাৰ পাছততো কোনে বিয়া পাতিব? তালৈ ফোন এটা লগাচোন। ৰিমলি তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মই কি কেনেকৈ জীয়াই থাকিম? হ'ব দে মিণ্টু তই এতিয়া কি কৰিম বুলি ভাবিছ? ভাবিয়ে পোৱা নাই জাননে কি কৰিম বাৰু এতিয়া। মানসটো তোৰ সাজ লগৰ আছিলে সি কিয় এনেকুৱা কৰিলে? নাজানো কিয় বা এনেকুৱা কৰিলে মোৰ লগত। আগৰ জন্মত চাগে মোৰ লগত ঘোৰ শত্ৰুতা আছিল। এতিয়া তই সেইবোৰ বাদ দে। তই এতিয়া তাইক বুজাগে
তাই যদি বেলেগ ডিচিশ্যন লৈ লৈছে ঐ মই যাওঁ যা এতিয়া কেনে পালি তাই ভাল পাব নোৱাৰিলে মোক মা আপোনালোক ভবাৰ দৰে মই একো হ'ব নিদিওঁ আৰু একো ভয় কৰিব নালাগে ৰিমলি তুমি মোৰ লগত যাবানে যাবানে নোযোৱা যাবানে চাওঁ তুমি এৰি দিয়া মোক মই তোমাক কিমান মানা কৰিছিলোঁ কি বুজিবা এজনী ছোৱালীৰ কাৰণে সন্মান বস্তুটো কিমান ইম্পৰ্টেণ্ট কিয় বুজিবা আচলতে পুৰুষ জাতিটোৱে তেনেকুৱা আজি হয়তো মই হেৰাই গ'লোহেঁতেন আৰু এতিয়া মোৰ জীয়াই থকা সাহসো নাই তুমি কথাটো শুনাচোন কি শুনিবলৈ বাকী আছে সমাজৰ আগত মই মুখ উলিয়াব নোৱাৰা হ'লোঁ চুপ একেবাৰে চুপ থাকা তুমি কি সমাজ কৰি থাকাও তুমি কোনখন সমাজ আৰু কি সমাজ তোমাক এই পৰিস্থিতিত সমাজ লাগেনে মোক লাগে মানি লৈছোঁ সমাজে তোমাক হাঁহিব কিন্তু মইতো তোমাৰ লগ এৰি দিয়া নাই মইতো তোমাৰ লগত আছোঁ সমাজ বুলি যে আমি বেছি ভয় কৰি থাকোঁ মানি লৈছোঁ ভুলটো মোৰেই আছিল ধৰি লওঁ তোমাৰ আজি এই প্ৰব্লেমত নপৰি যদি তুমি বেলেগ এটা প্ৰব্লেমত পৰিলাহেঁতেন তোমাক কোনে সহায় কৰিলেহেঁতেন এই সমাজে সেইকাৰণে নিজৰ প্ৰব্লেম নিজে ছল্ভ কৰিব লাগে বাদ দিয়া এই সমাজৰ কথা তোমাৰ লগত মই আছোঁ তুমিতো সদায় মোৰ লগত আছা আহা আমি দুটা মিলি এটা নতুন জীৱন আৰম্ভ কৰোঁ